কৃষ্ণ কতে জীবে ক্ষণিতে কুমন ঈশা নাহি দেখম্বার উকুত পক্ষী হাপত অধিক শিখে হক তুডমাৰ কুকুতৰ নাদ শুনিয়ায়ুন্মাদ ইয়ানো যত পক্ষী আছে নিদ্ৰা পৰি সৰি ইৰাৱতী গাঢ়ি উদ্যানৰ কাছে কাছে পাৰিজাত বনে সুৰভি পৱনে ভ্ৰমৰ নিদান যায় সঘনে মধুৰ গুঞ্জৰে প্ৰচুৰ যেন হৰি গুণ গাই বাজনীয়া যত সেৱকয়া ছয় নিশিয় মখান জানি নানা বাদ্য বায় কৃষ্ণক জগাবে প্ৰকৃতি আশাটো পানি হিতাখম্বা কগালি পাৰন্ত বিকলে কৃষ্ণৰ কামিনী জন প্ৰভাত নৌহতে প্ৰভুক জগাবে ভংগ কৰে সিটো দুই দণ্ড অৱসান নিশি সবাৰে ভৈল দুৰ্গম ভীষ্মক নন্দিনী ৰুক্মিণী তাক দেখিলাই অতি বিষম ৰামে কৃষ্ণৰ বাহুৰ মধ্যত থাকিয়া প্ৰভাত সময় জানি আলিংগন ভংগ ভয়ে মহাদুখ দেশন্ত নিতে ৰুক্মিণী লক্ষ্মী ৰূপে যদি হৃদয়তে থাকা মুকুন্দৰ মুখ চাই এত ভূমাধৱৰ প্ৰেময়ালিংগন ইতে জীৱে কৰকনাই খুশি আসন করিয়া অপখণ্ড নিৰ্বিষয় ৰূপ শুয়াই আপোনাক প্ৰকৃতিত পৰ কৰি
অখণ্ড মণ্ডল পৰম নিৰ্মল ই পৰমাত্মা ধ্যান ধৰি অবিদ্যামৰ্জিত উপাধিৰ হিত জয় নাই সুপ্ৰকাশ সৃষ্টি নাশ সকলি জন দেখিয় যায় আমাক হেন পূৰ্ণানন্দ আপোনাকে চিন্তি থাকা মুহূৰ্তে কমান ভগত কয়েহি চিন্তিবা প্ৰতি শিক্ষা দেত নাৰায়ণ ছবি মনৰ কৰে বিনিয়তে পুণ্য জনে প্ৰতিদিনে কৰত মানৱে মহাত্মা অসংখ্য কৰি ব্ৰহ্মদপী দেৱ পিতৃগণপতি ভয়াদিত্য দেৱ হৃদসৌত বস্ত্ৰ যুগ পিন্ধি তিনিটা বস্ত্ৰ পৰি কৰি দেৱ গৃহে ইকনন্ত গমন দেৱগণ পূজা কৰি আপুনিও শুভ ধৰি ইয়াহুতি ৰক্ত কৃষ্ণ ই প্ৰভাততে হোম দিয়া ইয়াদিত গয়া বহিয়া আপোনাৰ ইয়ক যত দেৱ সম্বাগ ঘিৰা ঋষিগণ বিষৰ জীয়া ই পিতৃকমা টিক কৰা জ্ঞান বিদ্যা আছে মানে কৃষ্ণে তাপ অভাগ্যত পূজা কৰি সবাকে মন কৰি বসনাব সনদেন হিৰমে প্ৰথম সুতাবাসী বৎস সমন্বিতে আনি মুকুতাৰ ইমালা দিয়া গলে হেম চিঙি ৰৈ পখুৰা
বস্ত্রে মদি ঘট্র শ্রবা ধেনু ছয় ইয়ানি কটু বৈষ্ণব বিপ্রয়ানি অভিরিহতে চক্র পানি ও মন্দির ভারত বস্ত্র ও ঘরে ঘরে প্রতিদিনে দেনু দান করা প্রভু ও সত রাখি কেন হিগু বিপ্র গুরুদেব বৈষ্ণব করি সেব সমস্ত ভূতকে নমে মনে যাবতে কুমঙ্গল দণ্ড খাব পরকিয়া পাশে তাণ্ডয়ন ভরে ভাগত গুৰুজন ভোজন কৰায়া পাছে ইপি পুত্ৰ মিত্ৰ ভাতৃ সমনিতে ঘৰৰ পঞ্চামিত অনহব গুণান্বিত ভুঞ্জন্ত মাধৱ বিধিয়তে হিৰামে ভোজন সময়ে কৰি মহা ভাগৱত শুনি একচিতে থাকা মন ধৰি পাছে আচমন মুখে হৰি কটি উশাসনে বসন্ত কৰ্পূৰ তাম্বুল সাজি ভাইজা গলে যোগাবন্ত ভুঞ্জন্ত মাধৱে সুখ